তো হেল্ল' গাইছ, আজি মানে আমাৰ ঘৰৰ ওচৰতে ফাংচন আছিলে, ভাবিলোঁ ফাংচন চাবলৈ যাওঁ। আৰু এইফালে বিকুকো লগ ধৰিলোঁ, আৰু বিকু আহি পাই গ'লহি আমাৰ ঘৰ। আৰু আমাৰ ঘৰত ভাত পানী খাই পিনি আমি এতিয়া আহি আছোঁ ফাংচন চাবলৈ। আৰু এইফালে আমি আহি পাই গৈছোঁহি অনুষ্ঠানৰ ওচৰত। আৰু মানে গাইছ এইফালে অনুষ্ঠানো শেষ হ'ল, আৰু আমিও ঘৰলৈ বুলি খোজ লৈছোঁ। আৰু মানে গাইছ আমি এতিয়া আহি পিনি ঘৰ পালোঁ, আৰু এইফালে বিকুক বাই বাই দি আমিও ঘৰলৈ গৈছোঁ, আৰু বিকুহঁতকো বিদায় দিলোঁ। আৰু আমি আহি পেলাই দেখিছোঁ নহয় এতিয়া বিলৈটো মা মানে দুৱাৰখন মাৰি পেলাই শুই থাকিলে হুপটো দি পেলাই। আৰু এতিয়া আমি ৰখি আছোঁ, আৰু এতিয়া টাইমটো দেখিছে নহয় 2:54 হ'ল, মানে 3টাই বাজিলে। আৰু কি কৰিব, এতিয়া আমি ৰখি আছোঁ, মাক ফোন কৰিছোঁ দৰ্জাখন খুলি দিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ বাই বাই।